इरिगेसन बिफाननि गरेस्वर डिभिजननि मावख'निफ्राय एमबिनि गांनै बिलाइया गोमानानै थादों। मावख'निफ्राय गोमानाय एमबिनि नम्बरा जाबाय 835 आरो 895। एमबि एबा मेजारमेन्ट बुकनि लेखा बिलाइ गोमानायनि खौरां लायनो खौरांगिरिया मावख'आव थांनाय समाव खौरांगिरिफोरखौ हेंथा खालामो सुक्लाय सेरफां गरेस्वर डिभिजननि इरिगेसन मावख'नि सानैसो साख्रिआवलाफोरा। एमबिनि लेखा बिलाइ गोमानायनि थाखायनो साथाम थिखादारनो दासिमबो बिल होनो हायाखै खामानि मावखांनायनि उनावबो। दा बाथ्राया जाबाय मावख'निफ्राय माबायदियै एमबिनि लेखा बिलाइया गोमानानै थाखो। मेजारमेन्ट बुक বুলি য'ত আমাৰ এছ'জনে কামবিলাক মেজাৰমেণ্ট কৰি বিল জমা দিয়ে। এতিয়া বস্তুটো এনেকুৱা এছ'জনে বিলখন বনাই এমবিৰ লগত একেলগে আহি চাব ডিভিজনৰ পৰা আনি আমাৰ ডিভিজনৰ হেড ষ্টেচনক জমা দিয়ে। হেড ষ্টেচনৰ পৰা বস্তুটো যায় আমাৰ টেকনিকেল ব্ৰাঞ্চ বুলি ব্ৰাঞ্চ আছে, তাত যায় বিলখন চেক কৰিবৰ কাৰণে। তাত বিলখন চেক হোৱাৰ পিছত এমবি লগত বিল গোটেইখিনি বস্তু একাউণ্টছ ব্ৰাঞ্চত যায় ডিমাণ্ড চিমাণ্ড বনাবৰ কাৰণে। আচ্ছা, সেই প্ৰচেছটোত ক'ৰবাত মানে বিলখন পাইছোঁ আমি এই এমবি চাৰিটা এমবি আছিল আৰু দুটা এছএমবি আছিল, বিল আছিল, গোটেইখিনি বস্তু পাইছোঁ, খালি দুটা এমবি তাত ক'ত মিছপ্লেচ হৈছে। আমি বাৰে বাৰে বিচাৰিলোঁ, নোপোৱাৰ ফলত এনেকুৱা এটা অসুবিধাত পৰিছোঁ। এতিয়া কণ্ট্ৰেক্টৰজনে মই ডিমাণ্ডটো দিব নোৱাৰোঁ। সেইকাৰণে মই বস্তুটো আমি পুলিচক জনাইছোঁ যাতে এই বস্তুটো মোৰ পৰা মানে মিচিং হৈছে। গতিকে সেইটো ইনফৰ্মেশ্যনহে মই পুলিচক দিছোঁ, যাতে আমি ইয়াৰ পিছত মই ওপৰ হায়াৰ অফিচাৰলৈ লিখিম যে এমবিটো মিচিং হৈছে। গতিকে আমি কণ্ট্ৰেক্টৰজনৰ ডিমাণ্ডটো কি ধৰণে আমি দিম, হায়াৰ অফিচাৰে যি ধৰণে মোক মানে ইনষ্ট্ৰাকশ্যন দিব সেইমতে মই আগবাঢ়িম। ফাইল নম্বৰ নে এমবি নম্বৰ? ফাইল নহয়, এমবি নম্বৰ। সেই এমবি নম্বৰ আছে 835 আৰু 895 দুটা নাম দিয়ে। সেইটো একজেক্টলি মই বিলখন চোৱা নাই, ক'ব নোৱাৰিম।